নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু কলেজৰ ড্ৰেছত এতিয়া যাম কলেজলৈ কিবাহে ওলাইছে কলেজলৈ যাম লগৰকেইজনীৰ কাৰণে অহা নাই। মই আজি স্কুটি লৈ আহিছোঁ কাৰণ সিহঁতৰ আজি দেৰি হ'ব ক্লাছ, মই অকলশৰীয়া হৈ যাম কাৰণে সোনকালে আহিছোঁ। তাৰপিছত আৰু মোৰ বেলেগ কামো আছে, চাই থাকক কি হয়। ইমান দেৰি কৰিলি যে সি মানুহ ঘৰত থৈ যাম। এনেই তোমালোকক ভিডিঅ' এটা বনাইছোঁ, নিম দে গোটেইকেইজনীয়ে। আমি এতিয়া গৈ থাকোঁ কলেজলৈ, চাই থাকক। পাৰ হ'বলৈ বাট এটা নাই। ইমান ট্ৰেফিক জাম হ'লে আমি দেখোন চেপেটা বনি আমাৰ কাৰণে গাড়ী নিজে নিজে ৰৈ দিছে। আমি বৰ্তমান ৰ'দত জিৰণি লৈ আছো। এয়া খেলত ব্যস্ত দেই, ব্যস্ততাৰ মাজত আমি মাত্ৰ শুই বহি আছো। এহেঁতি পুৰা বিজি একদম কি এছ দিয়াত। আমি এনেই আৰু নাচি বাগি এজনী নাচনী বুলিয়া এনেকে আৰু আছো, ৰ'দ লৈ আছো। ক্লাছ কৰি হৈ গ'ল, এতিয়া আমি গৈ থাকো। বাই বাই। মই এতিয়া পাই গ'লোহি কলেজৰ পৰা আহি আৰু এতিয়া গৈ থাকো ভিডিঅ' কৰিবলৈ, চাই থাকক। এতিয়া আমি আছো ডাংকাতি বাইৰ ঘৰত আৰু লগতে কোন আছে এয়া? মই কোন আপোনালোকে কমেণ্টত জনাবচোন যদি চিনি পায়। মই নিজৰ নামটোকে পাহৰি থাকিলো। ইয়া দেখিছে নাই আৰু বুঢ়ী ড্ৰেছত চব এতিয়া আহিব, চব মানুহ গোট খালে আমি ভিডিঅ' বনাম। চাই থাকক লাষ্টলৈকে, শেষলৈকে। ফাইনেলি আমাৰ ভিডিঅ' বনাই হৈ গ'ল। বাই বাই দি দিয়া চবে। বাই বাই।